তো হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। চ' আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ মাজত। চ' আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান অসমীয়া ছবি জগতত চলি থকা 12 জুনত মুক্তি লাভ কৰা ছবিখন বৰ্তমানেও সুন্দৰকৈ ছবিগৃহত চলি আছে। 2 নম্বৰ সপ্তাহত কিমান উপাৰ্জন কৰিলে ছবিখনে তাৰ বিষয়ে আজি বিতংকৈ আলোচনা কৰিম আৰু লগতে কিছুমান ছবি জগতৰ নতুন নতুন নিউজ লৈ আহিছোঁ। চ' গোটেইখিনি কথা আজি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্টৰ ৰাইটাৰ প্ৰণৱ ভৰালীৰ ছবি চুপা চুপি বৰ্তমানেও ছবিগৃহত দৰ্শকৰ বিপুল সঁহাৰিৰে চলি আছে। অসমীয়া ছবি জগতৰ দ্বিতীয় সপ্তাহৰ বক্স অফিচ কালেকশ্যনৰ 4th হাইয়েষ্ট কালেক্টেড ছবি হিচাপে এই ছবিখন পৰিগণিত হৈছে। এতিয়া কথাটো হ'ল, দ্বিতীয় সপ্তাহৰ কালেকশ্যনৰ ৰেকৰ্ডত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থত কোনকেইখন ছবি আছে আৰু ছবিখনে কিমান উপাৰ্জন কৰিছে সেইটো জানো আহক। 2 সপ্তাহৰ কালেকশ্যনৰ প্ৰথম স্থানত আছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে দ্বিতীয় সপ্তাহত কালেকশ্যন কৰিছিল 18 কোটি 95 লাখ টকা। ঠিক তেনেদৰে 2 নম্বৰ স্থানত আছে বিদুৰ ভাই। বিদুৰ ভাইয়ে টোটেল 2 সপ্তাহত কালেকশ্যন কৰিছিল 7 কোটি 94 লাখ টকা। আৰু তৃতীয় স্থানত আছে মুনীন বৰুৱাদেৱৰ বায়'পিক হয় ভাইমন্দা। দ্বিতীয় সপ্তাহত টোটেল কালেকশ্যন কৰিছিল 6 কৰোৰ 86 লাখ টকা। আৰু চতুৰ্থ স্থান পাইছে বৰ্তমান চলি থকা ছবি চুপা চুপিয়ে। 2 সপ্তাহত টোটেল কালেকশ্যন কৰিছে 6 কোটি 77 লাখ টকা। এতিয়া চাবলগীয়া কথাটো হ'ল, অসমীয়া ছবিগৃহত চুপা চুপি কেইদিন চলি থাকে আৰু চুপা চুপিয়ে লাইফ টাইম কালেকশ্যন কিমানত শেষ কৰে আৰু কোনখন ছবি বিট কৰে সেইটো চাবলগীয়া বিষয় হ'ব। এয়া আছিল অসমীয়া ছবি জগতৰ বক্স অফিচৰ এটা থুলমূল ধাৰণা। এতিয়া আহিবলগীয়া ছবি 3 জুলাই তাৰিখে অসমীয়া ছবিগৃহত আহি আছে এখন চিকুৱেল ছবি, যিখন ছবি আজিৰ প্ৰায় বহুত বছৰ আগতে আহিছিল ককা, দেউতা, নাতি আৰু হাতী। আৰু ককা, দেউতা, নাতি আৰু হাতীৰ চিকুৱেল মুভি আহিছে ককা, দেউতা, নাতি, হাতী দ্বিতীয়। এই ছবিখনৰ এটা ট্ৰেইলাৰ বৰ্তমান ইউটিউবত উপলব্ধ হৈ আছে। হয়তো আপোনালোকৰ বহুতে চাইছে। ট্ৰেইলাৰটো খুব ভালে লাগিছে। এই ছবিখনত যিমানখিনি প্ৰচাৰ মই বৰ্তমানে দেখা পাইছোঁ, যদি ইয়াৰ ষ্টৰি লাইনটো ঠিক হয় তেতিয়াহ'লে এই ছবিখনেও কিবা এটা ডাঙৰ ইম্পেক্ট পেলাব বুলি মই আশাবাদী। এই ছবিখনৰ গানকেইটা মোৰ ভাল লাগিছে। 4টা গীত ইউটিউবত উপলব্ধ হৈ আছে। এই গীতকেইটাৰ ভিতৰত এটা গীত দীপেন বৰা ডাঙৰীয়াও কণ্ঠদান কৰিছে, তৰালী শৰ্মা বাইদেউ আছে, আৰু এটা আইটেম চঙো দেখা পোৱা গৈছে। আৰু লগত জুবিন গাৰ্গৰ ৰুণজুন শীৰ্ষক গীতটি এই ছবিখনত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া কথাটো হ'ল, 3 জুলাই তাৰিখে এই ছবিখন চিত্ৰগৃহত আহিব। ছবিখনৰ কি কালেকশ্যন হ'ল, তাৰ লাইফ টাইম কালেকশ্যন কেনেকুৱা হ'ব, গোটেই কথাখিনি আপোনালোকে যদি ইউটিউব চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক। আজিলৈ এৰিছোঁ, বাই বাই।